আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয়শ্ৰোতা। আজিৰ শাস্ত্ৰপাঠ ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। আৰু যিবিলাক মাংসৰ বশত আছে তেওঁবিলাকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। সেয়া আছিল ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। যেতিয়া আমি সৰু আছিলোঁ আমি যিকোনো প্ৰকাৰে আমাৰ পিতৃ মাতৃক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমাৰ মা দেউতাক আমি সদায় আনন্দিত কৰিবলৈ চেষ্টা কৰিছিলোঁ। পৰীক্ষাত ভাল নম্বৰ পালে, কিবা প্ৰতিযোগিতাত পুৰস্কাৰ পালে আমি প্ৰথমে নিজৰ মা দেউতাকে জনাবলৈ ভাল পাইছিলোঁ। মানুহ হিচাপে আমি আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰক কেনেদৰে সন্তুষ্ট কৰিব পাৰোঁ? পাচনি পৌলে বিশ্বাসীসকলক সোঁৱৰাই দিছে যে যিবিলাক মাংসৰ বশত আছে তেওঁবিলাকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। গতিকে ঈশ্বৰক সন্তুষ্ট কৰাৰ প্ৰথম পদক্ষেপটো হৈছে প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচীয় মৃত্যুৰ যোগেৰে যি পাপৰ বলিদান প্ৰদান কৰিছিল সেই বলিদান নিজৰ বুলি বিশ্বাসেৰে গ্ৰহণ কৰা। তেতিয়াহে আমি আত্মাত থকাটো বুজায় আৰু আমি মাংসত নথকা বুজায়। আমি বিশ্বাসৰ দ্বাৰাই এই কাম কৰোঁ, কাৰণ বিশ্বাস অবিহনে ঈশ্বৰক সন্তুষ্ট কৰা অসম্ভৱ। কিয়নো তেওঁৰ ওচৰলৈ অহা লোকে ঈশ্বৰ আছে বুলি আৰু তেওঁক আন্তৰিকতাৰে বিচৰাসকলক তেওঁ পুৰস্কৃত কৰে বুলি বিশ্বাস কৰিব লাগিব। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। আমি নিজৰ প্ৰচেষ্টাৰে ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিম বুলি কৰা ধাৰণাটো ঈশ্বৰৰ বাক্যৰ একেবাৰে বিৰোধী। তেওঁক আমাৰ প্ৰচেষ্টাৰে সন্তুষ্ট কৰাটো অসম্ভৱ, কাৰণ ঈশ্বৰৰ মানদণ্ড আমি পূৰণ কৰিব নোৱাৰোঁ। কোনো ধৰণৰ ভাল কামেই পৰিত্ৰাণ উৎপন্ন কৰিব নোৱাৰে, কিন্তু পৰিত্ৰাণে আমাৰ জীৱনত ভাল কামৰ সৃষ্টি কৰিব পাৰে। আমি ভাল কাম কৰি পৰিত্ৰাণ পোৱা নাই, কিন্তু আমি ভাল কাম কৰিবৰ বাবে পৰিত্ৰাণ পাইছোঁ। যদি কোনো মানুহে বিধান অনুযায়ী ব্যৱহাৰ কৰে তেন্তে আমি জানো যে বিধান ভাল। বিধানে কেতিয়াও মানুহক বেয়া হ'বলৈ নিশিকায়, ভাল কাম কৰিবলৈকে শিকায়। বিধানে ঈশ্বৰৰ ইচ্ছা প্ৰকাশ কৰিছে। নৈতিকভাৱে বিধান উত্তম। নৈতিক আচৰণৰ বাবে বিধান উপযোগী, কিন্তু পৰিত্ৰাণৰ লাভৰ বাবে বিধান নহয়। ই এজন পাপীক ৰক্ষা কৰিব নোৱাৰে, কিন্তু ই তেওঁক শুধৰাই দিব পাৰে বা তেওঁক পাপী বুলি প্ৰকাশ কৰি দিব পাৰে, আৰু সেইটোৱেই বিধানৰ উদ্দেশ্য। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি গ্ৰহণ কৰি ঈশ্বৰৰ অনুগ্ৰহত পৰিত্ৰাণ পোৱা প্ৰতিজন লোকৰ জীৱনত সৎকৰ্মবোৰ প্ৰকাশ পাই উঠিব লাগে পৰিত্ৰাণ পোৱাৰ চিন হিচাপে। তেনেকুৱা জীৱন বিধানৰ ঊৰ্ধত, আৰু তেনেকুৱা জীৱনেই ঈশ্বৰক সন্তুষ্ট কৰে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, বিধানে দেখুৱাই তোমাৰ ধাৰ্মিকতাৰ মানদণ্ড কিমান উচ্চ আৰু আমি কিমান অসহায়। কিন্তু প্ৰভু যীশুৱে আমাৰ হৈ সকলো বিধান সিদ্ধ কৰিলে, আৰু আজি তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি বিনা বিধানে ধাৰ্মিক বুলি গণিত হওঁ তোমাৰ দৃষ্টিত। তুমি আমালৈ কৰা এনে অনুগ্ৰহৰ বাবে তোমাক অশেষ ধন্যবাদ। আজিৰ দিনটো তোমাৰ হাততে গতাইছোঁ, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।